এই মেগা এপিসোডৰ এইবাৰৰ প্ৰতিযোগী হস্তি তনয়া হস্তি আহিছে মৰাণৰ পৰা
ষষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ সুন্দৰ কণ্ঠ সুন্দৰ এটি গীত ৰূপম ব্যস্ত হৈ আছে মাৰ্কিঙত ৰূপম কি ক'ব ষষ্ঠী গান আগতে বহুত শুনিছোঁ মই আগতকৈ বহুত ভাল গোৱা হৈছে তুমি মাইক্ৰফোনৰ পজিশ্যনটো আৰু অলপ ভালকৈ তুমি যদি মাইক্ৰফোনটো আৰু ভালদৰে ধৰিলা হয় গীতটো আৰু ধুনীয়াকৈ শুনা পালোঁ হয় বুলি মই ভাবোঁ গতিকে নেক্সট টাইম মাইক্ৰফোন পজিশ্যনটো অলপ চাবা ঠিক আছে সুবাসনা কি ক'ব বিৰাট ধুনীয়া গাইছে খুব ভাল লাগিলে প্ৰথম নোটটোৰ পৰা লাষ্টৰ নোটটোলৈকে একদম পুৰা পাৰফেক্ট ধুনীয়াকৈ লাগিছে নোটবিলাক আৰু ফিলটো খুব ধুনীয়া তোমাৰ খুব ইনভলভ হৈ গাইছা গীতটোৰ লগত বিৰাট ভাল লাগিছে মোক শুনি পেলাই মানে চকু মুঠ খাই গৈছে তোমাৰ গীত শুনি পেলাই খালি ৰূপমে কোৱাৰ নিচিনাকৈ মাইক্ৰফোনৰ পজিশ্যনটো অকণমান ভালকৈ তুমি আৰু এডজাষ্ট কৰি ল'বা নেক্সট গানটোত তেতিয়া আমি আৰু ক্লিয়াৰ শুনা পাম তোমাৰ ভইচটো ধন্যবাদ অনিন্দিতা আছিল তাই আমাৰ যিটো প্ৰথম ৰাউণ্ড হৈছিলে মই মনত আছে তাই গোৱা গান আৰু খুব ধুনীয়া মই তেতিয়াও তাইক খুব এপ্ৰিচিয়েট কৰিছোঁ আৰু খুব ধুনীয়া খুব টেষ্টফুল গান তাই তেতিয়াও তেনেকুৱাই গান এটা গাইছিলে খুব ভাল লাগিছিলে খালি সেই আৰু পজিশ্যনবোৰ বিৰাট ইম্পৰ্টেণ্ট খালি গানৰ লগত বেলেগ বহুত বস্তু কিন্তু ইম্পৰ্টেণ্ট লাইফত কিন্তু জানা তুমি এই যে এটা সৰু কথা এটা কিন্তু মানে সেইটোৱে কিমান ডাঙৰ এটা ইম্পেক্ট কৰিলেহেঁতেন মাইক্ৰফোনটো তুমি এক্ৰছ এনেকেই ল'লা এনেকৈ ল'লে আৰু এনেকৈ ল'লে ডিফাৰেঞ্চটো গম পাইছা মই কথাটো পাতিছোঁ চোৱা অঁ তোমাৰ এনেকুৱা হ'ল তাৰমানে কেছটো তুমি যদি ভালকৈ মানে এনেকৈ ধৰিলাহেঁতেন আৰু মানে প্ৰেজেঞ্চটো তোমাৰ ৱাৰ্মথটো আৰু পালোহেঁতেন দেই সেইবোৰ কথা মন কৰিব আৰু খুব ভাল গাইছা আৰু ইমান তোমাৰ ভইচৰ এটা একদম প্লেবেকৰ বস্তু এটা আছে যিটো মোৰ খুব ভাল লাগে দেই অল দ্য ভেৰি বেষ্ট মই ষষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ